অসমীয়া সমাজত প্ৰথম পানী তোলা পৰ্ব হৈ গ'ল। এতিয়া আমাৰ বিয়াৰ কইনা যাব, নলবাৰীৰ পৰা যাব শদিয়ালৈ, গতিকে কইনা যোৱা গীত। ৰাস্তা বৰ বেয়া, একদম বেয়া। এতিয়া কইনা যাব, গতিকে কইনা যোৱাৰ আগমুহূৰ্তত ঘৰখনত দুখ এটা যে ইয়াৰ পৰা শদিয়া যাব, গতিকে কইনাৰ মনত দুখ, আৰু সেই দুখখিনি প্ৰকাশ কৰিছোঁ মই কেনেকৈ কইনাই কান্দিছে। আমাৰ এই অঞ্চলত এটা কইনাৰ কান্দোনৰ সুৰ এটা আছে, সেই সুৰটো অকণমান বজাই দিছোঁ মই। কিবা এটা কৈ কান্দিছে, কি কৈছে মানে এইটো কি? আচ্ছা, সেইটো আমাৰ ছোৱালীবিলাকে ক'ব। মাজত এটা কথা কওঁ নেন্দা, আপুনি বিয়া নাম গালে, কইনাই কান্দিছে, আৰু আছে কইনাই কান্দিছে, কেতিয়া তাত মই দৰা দিম। এতিয়ালৈকে বিয়া পতা নাই, পাপুৱে বিয়া পতা নাই। আচ্ছা, গতিকে বিয়া নাম হ'ল কইনা কান্দিলে, পাপু সাজুৱলে হ'ল আৰু। আচ্ছা, ঠিক আছে, মই পাপুৰ কান্দোনটো দিম। মোৰ কান্দোন ঠিক আছে। এইবাৰ ভাৱেলিনত মানে পাপুৰ বায়েকৰ বিয়া হৈছে, এতিয়া মাকে কান্দি আছে। মাকে কান্দিছে, পাপু আহি লগ ধৰিব লগত। পাপুৰ মাকৰ কান্দোন দিছে আৰু জীয়েকৰ কান্দোন দিছে। দেউতাক বেমাৰী, মানে চেনি খাইছিল আগতে, চুগাৰ, গতিকে বাপেকৰ কান্দোন অস্পষ্ট ভাষাত। এইবাৰ আচল আমাৰ বিয়া নপাতৰ কান্দন, গোটেইবিলাকৰ কান্দন নিছে। এতিয়া পাপুৱে কান্দিব দিছে। মই কান্দিম এতিয়া। এইবাৰ গোটেইবিলাকে কান্দিছে। বহুত ভাল লাগিলে। বাহ বাহ বাহ, যাওৰে যাওৰে হাত চাপৰে বজালেও নকমিব মানে, বা আকৌ ভালকে বজাই দিব লাগে দাদা।